আজি আমাৰ গেৰুৱা ভিচিডিচি অন্তৰ্গত গেৰুৱা গাঁৱত আজি প্ৰায় ৩০০ৰো অধিক লোকে আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিলে। এই যোগদানে আমাৰ এই ভিচিডিচিৰ সাংগঠনিক স্থিতি আগতকৈ আৰু অধিক শক্তিশালী কৰিলে। আহি থকা দিনত এই সকল লোকক লৈ আমাৰ সাংগঠনিক কাম কাজ আৰম্ভ হ'ব। আৰু আমি আপোনালোকে দেখিছে আজি সম্পূৰ্ণখিনিয়ে বঙালী হিন্দু বঙালী লোক, তেওঁলোকে আগৰ পৰাও ভাৰতীয় জনতা পাৰ্টিক ভাল পায়, তথাপিতো আনুষ্ঠানিক জইন হোৱা নাছিল। কিন্তু তেওঁলোকে আজি আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰিলে। এই যোগদান কৰা সকলো দলীয় কৰ্মীক মই আদৰণি জনাইছোঁ। আৰু আহি থকা দিনবিলাকত তেওঁলোকৰ যি সমস্যা এইবিলাক সমাধান কৰাৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম। আমাৰ ৰাজ্যিক ভিত্তিত হওক, কেন্দ্ৰীয় চৰকাৰৰ ভিত্তিত হওক আৰু আমাৰ BTC চৰকাৰৰ ভিত্তিত হওক, যিখিনি যি সমস্যা আছে গোটেই সমস্যাখিনি আমি সমাধানৰ কাৰণে আমি চেষ্টা কৰিম। জগদীশ চৰকাৰ ডাঙৰীয়াৰ যিটো ভাষণ দিছিলে সেইটো মই মোবাইলত বা আমাৰ ছ'চিয়েল মিডিয়াত আমি চাইছোঁ। তো তেওঁ আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াই যি কথা কৈছে তেওঁ সেই কথাটো ভালকৈ নুশুনাকৈ ৰিপ্লাই দিছে। খালি ভয় আৰু ভাবুকিৰে তেওঁ ভোট অৰ্জন কৰিব খুজিছে। যিখিনি হিন্দু বঙালীৰ যিবিলাক ৰাজনৈতিক ব্যৱস্থা এইটো ভাৰতীয় জনতা পাৰ্টিৰ দিনতে হৈছিল। তেওঁ BPFৰ চৰকাৰৰ দিনত 10 বছৰ আছিল। সেই সময়ত BPF কংগ্ৰেছ চৰকাৰৰ লগত আছিল ৰাজ্যিক। তেওঁলোকেতো আমাৰ যি ভোটাৰৰ সমস্যাটো তেওঁলোকে সমাধান কৰিব কিয় নোৱাৰিলে? এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত এই ভোটাৰৰ যি সমস্যা গোটেইখিনি সমাপ্ত হ'ল। তো মই আশা ৰাখিছোঁ জগদীশ চৰকাৰ ডাঙৰীয়াই যে সেই কথা ক'ব নালাগে, তেওঁ ভালকৈ ষ্টাডি কৰি কওক। তেওঁ ভোট বিচাৰি যোৱাটো স্বাধীনতা, কিন্তু ভয় খোৱাটো তাৰমানে তেওঁৰ স্বাধীনতা নাই। ভোট বিচাৰি যোৱাটো স্বাধীনতা আছে, কিন্তু ভয় খোৱাটো মানুহক ভয় খুৱাই মানে ভোট অৰ্জন কৰাটো এইটো ভাল কথা নহয়। নিৰ্বাচন সমাগত এতিয়াও ৰাজনৈতিক দলবিলাকৰ স্থিতিটো মানে কিমান কি ৰাজনৈতিক কাম কাজ আমি ইমান ভালকৈ দেখা নাই। কিন্তু আমি আমাৰ কাম কৰি আছোঁ। আমাৰ ৰাজ্যিক নেতৃত্ব যি দিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি নিৰ্দেশ দিছে, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই যি নিৰ্দেশ দিছে সেই নিৰ্দেশ পালন কৰি যাই আছোঁ। আৰু আপোনালোকে দেখিছে প্ৰায় সংখ্যক মানুহ এতিয়া বিজেপিৰ লগত জড়িত হৈছে। তেওঁলোক আগতে বিজেপিৰ ভোটাৰে আছিল, কিন্তু তেওঁলোকে দলীয় আনুষ্ঠানিক মানুহ ক'ব পাৰেতো এইখিনি বিজেপিৰ মানুহকে আকৌ জইন কৰিছে। হয়, এইবিলাক মানুহ যোৱা নিৰ্বাচন মোক ভোট দিছে, 100% সত্য। কিন্তু তেওঁলোকে আমাৰ পাৰ্টিৰ মেম্বাৰ হোৱা নাছিল, কিন্তু এতিয়া আনুষ্ঠানিকভাৱে পাৰ্টিৰ মেম্বাৰ হ'ল। তো অহা নিৰ্বাচনত কাৰ লগত প্ৰতিদ্বন্দ্বিতা হয় নাজানো, কিন্তু আমি 1 নম্বৰত থাকিম।